আপোনাৰ বাবে। আপোনাৰ বাবেইতো এই সকলো আয়োজন, শুভ্ৰ দলিচাৰ সুৰক্ষিত আসন আপোনাৰ বাবে। সেউজীয়া উশাহত নতুন সুবাস আপোনাৰ বাবে। প্ৰেমৰ কবিতা এটি লিখিছো আপোনাৰ বাবে। শব্দবোৰ আপোনাৰ, অনুভৱবোৰ আমাৰ। কাঁইটীয়া পথত জোনাকক আদৰাৰ প্ৰস্তুতি আপোনাৰ বাবে। উজাগৰি নিশাৰ উচুপনিবোৰ ডায়েৰীৰ পৃষ্ঠাত লিপিবদ্ধ আপোনাৰ বাবে। কিয়নো দুখবোৰ আপোনাক ব্যক্ত কৰি অসুখী নকৰো দিয়ক। এটি ভাল লগা দিন উদযাপন কৰিম আপোনাৰ বাবে।